हेलो फ्रेंड्स, আজি মই আপোনালোকৰ বাবে লৈ আহিছো শুকান মাছৰ ভাজিৰ ৰেচিপি এটা। ৰেচিপিটো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। বলক তেন্তে ৰেচিপিটো আৰম্ভ কৰো। আৰু যিসকলে শুকান মাছ খাই ভাল পায় নিশ্চয় কমেন্ট কৰিব। এখিনি শুকান মাছ প্ৰথমতে মই কেৰাহী এটাত পানী গৰম দি এখিনি অকমান গৰম কৰি লম। তাৰপিছত ভালকে ধুই ভাজিম। যিসকলে শুকান মাছ খায় সেইসকলৰ বাবে ভিডিঅ'টো নোখোৱাবিলাকতো নায়েই, কিছুমানে বেয়াও পাব পাৰে। এখিনি বনাবলৈ পিঁয়াজ কাটি লৈছোঁ এটা, জলকীয়া দুটা, বিলাহী এটা, ধনিয়া, আদা নহৰু আৰু পিঁয়াজৰ ঠাৰি। আদা নহৰুখিনি ইমান মিহিকৈ নুখুন্দিলেও হ'ব। আৰু দেখিছেনে মাছখিনি কিমান চাফা কৰি দিলোঁ, গৰম পানী দি ধুব, চাফা হৈ যায়, নহ'লে খাবলৈ বালি বালি লাগে শুকান মাছ। ভালকৈ চাফা গৰম হোৱাত দি দিম পিঁয়াজ আৰু জলকীয়াখিনি। এইখিনি ভাজি ল'ম গল্ডেন ব্ৰাউন হোৱালৈকে। ইয়াৰ লগতে দি দিম এতিয়া মই পিঁয়াজৰ ঠাৰিখিনিও, এইখিনিও ভাজি ল'ম। ইয়াতে দিম এতিয়া মই মাছখিনি, এইখিনিও অকণমান টাইম ভাজি ল'ম। এতিয়া দিম মই আদা নহৰু পেষ্টখিনি। আদা নহৰুখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। তাৰপিছত দিম বিলাহীখিনি। এতিয়া ইয়াতে দিম বিলাহী। এতিয়া দিম মই ইয়াত সোৱাদ অনুযায়ী হালধি নিমখ। যোনে যিমান বনায় সিমান দিব, মই অকণমানেই বনাইছোঁ। এতিয়া এইখিনি ভাজি থাকিম যেতিয়ালৈকে নিসিজে। মই ইয়াত পানী দি নিসিজাওঁ, এনেকৈ ভাজি ভাজিয়ে সিজাম। এতিয়া দি দিম মই কাটি থোৱা ধনিয়াখিনি। এইখিনি দিও মই 1 মিনিটমান ভাজি ল'ম, তাৰপিছত ৰেডি হৈ যাব। এয়া আমাৰ ভাজিখন ৰেডি হৈ গ'ল। আৰু পিঁয়াজৰ পাতটো অপশ্যনেল আছিলে, আপোনালোকে নিদিবও পাৰে। আৰু মাছ খোৱাসকলৰ, শুকান মাছ খোৱাসকলৰ সুবিধা হ'ব। গৰম গৰম ভাতৰ লগত খাবলৈ খুবেই টেষ্টি। নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, খুবেই ভাল পাব খাবলৈ।